কিছুমান সংগঠনৰ পৰা চাই আছো কিছুমান মানে গুণ্ডাগিৰি মানুহে অকল মিয়া কৰি আছে মিয়াৰ পিছত লাগি আছে। আৰে ভাই মিয়াৰ পিছত নাথাকি তহঁতে ইনকাম কৰি খোৱা। অকল মিয়া মুছলমান যে বাংলাদেশী সেইটো নহয়, হিন্দু বাংলাদেশী আছে। যদি বাংলাদেশী আছে তহঁতে এটা কাম নকৰ কিয়? বাংলাদেশত আছে বাংলাদেশত খেদি দি। সকলো মিয়া মুছলমান বাংলাদেশী নহয়। সকলো মিয়া মুছলমান যদি বাংলাদেশী হল হয় তেতিয়াহ'লে তহঁতে বুৰঞ্জী পৃষ্ঠাবোৰক খুলি চাবি, তাতে আমাৰ মুছলিম মানুহে বহুত মানুহ আছে, বহুত মানুহে দেশ স্বাধীন কৰাৰ সময়ত তাতে শ্বহীদ হৈ গৈছে। তহঁতৰ হিন্দু মানুহ যেনেকুৱা শ্বহীদ হৈছে আমাৰ মুছলমানো তেনেকুৱা চেম শ্বহীদ হৈছে। সিহঁতৰ কি একো নাই নেকি? তহঁতৰ মিয়া যে কৰি আছা সিহঁতৰ কি স্বাধীন কৰাৰ কাৰণ সেইটো কি একো অৱদান নাই নেকি? নিশ্চয় আছে। তহঁতে ভাল কাম আছে, ভাল কাম কৰি থাকা। মিয়াৰ পিছত লাগি নাথাকিবি। মিয়া কৰি নাথাকিবি। অকল মিয়াই বাংলাদেশী নহয়, হিন্দু মানুহো বাংলাদেশী বহুত বাংলাদেশী আছে। সিহঁতকো ধৰা খেদা। মিয়া মুছলমানো বাংলাদেশী আছে, সিহঁতকো ধৰি খেদা। ধুবুৰী, গোৱালপাৰাৰ যিখিনি উচ্ছেদ হল তাৰ পৰা কেইটা খেদিব পাৰিছে? সিহঁতক আগতে উচ্ছেদ নকৰি সিহঁতৰ যদি দুই এটা বাংলাদেশী আছে, বাংলাদেশী যদি আছে সিহঁতক ওলাই ডাইৰেক্ট ওলাই দি ইণ্ডিয়াৰ পৰা। আফাৰত আমাৰ মিয়া মুছলিম বিলাকে যাবই পৰা নাই, এনেকুৱা অৱস্থা হৈছে। এনেকুৱা অৱস্থা কৰাটো বহুত ভাল নহয়। তাৰ কাৰণ আপাৰত মুছলিম যাব পৰা নাই। আৰে ভাই আপাৰৰ মুছলিম মানুহ কি ইণ্ডিয়ান মানুহ নহয় নেকি? হা নিশ্চয় ইণ্ডিয়ান মানুহ। সিহঁতৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আই কাৰ্ড মানে NRCৰ পৰা যিখিনি ডকুমেন্টছ লাগে সকলোখিনি আছে। আমাৰ মিয়া মুছলমান আভাৰত চাই আছো বহুত মানে হাৰাশাস্তিত আছে। আৰে ভাই সেনেকুৱা কৰিব নালাগে। তাতেও বহুত আমাৰ ইণ্ডিয়ান মানুহ আছে। যদিও দুই এটা বাংলাদেশী আছে নে নাই নাজানো, আমি দেখা নাই বা আমাৰ চকুত পৰা নাই। এনেকুৱা যদিও আছে তহঁতৰ চকুত যদি আছে যে এইটো বাংলাদেশী, ইহঁতক খেদে। আমিও লগত সহযোগ কৰিম, টেনচন লব নালাগে। তহঁতে এটা কাম কৰা, তহঁতেও লাগ ভালকে কোনটো বাংলাদেশী, আৰু আমিও আছো লগত আছো। বাংলাদেশী খেদাৰ কাৰণে আমিও লগত আছো, 100% লগত আছো। ত' এইখিনি কৈ মই মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিছো। ত' ভিডিঅ'টো অলপ বেছিকৈ শ্বেয়াৰ কৰিম। থেংক ইউ।